ভাই কি করবে হচ্ছে আংকে হ্যাঁ আমি লগে ভাগে 4 বছর হতে খেতি আং করলো আলুর খেতি রাখো কি হল লাষ্টত যাই ফেলে লোকচান হাতৰ গেল তেন মই এটা কথা ভাবিছোঁ ভাই মই মানে কি নিউজলেপ মাতো নিউজলেপ মানে সরি নিউজলেপৰ তল আৰু এটা চেনেল এটা আহিছে এই কিবা চিলন বোলে গাঁৱৰ কিবা মাজে মাজে যাই ফেলে কিবা যিগিলা অসুবিধা আছে গিলা গোটাই মানে সোধে সব ক্লিয়ার কৰি দিয়ে মাতো না ৰ তাত নম্বৰটো সেভ আছে এবাৰ আজি সোনকালে ৰবিবাৰ নে আজি ৰবিবাৰ ন আপোনালোকে আপোনাৰ প্ৰথম খণ্ড দেখিলে বিহুৰ আৰু দ্বিতীয় খণ্ড দেখিলে বিহুৰ কিন্তু আজি বিহুৰ বিষয় নহয় আজি এটা সমস্যাৰ বিষয়ে আমি যাবলৈ ওলাইছোঁ 1 মিনিট ফোনটো আহিছে হেল্ল' আমি যাই আছোঁ আপোনাৰ অসুবিধাটোৰ কাৰণে আমি যাই আছোঁ আমি পালোঁৱে আপোনালোকৰ গাঁৱত নামিছোঁ আমি আৰম্ভ কৰিছোঁ দিয়ক হয় আজি এখন ভিতৰৰ গাঁৱলৈ আহিছোঁ কেমেৰা পাৰ্চন কুলদীপ আছে মোৰ লগত আৰু মই বিষ্ণু ৰ'ব মই কথাখিনি কৈ লওঁ আৰম্ভণিতে যিহেতুকে আপোনালোকে মই কৈছোঁ অলৰেডি নহয় এইটো ক'ব লাগে শুনবা নালাগে আপোনাৰ কথা কওকচোন মই যাই আছোঁ যিহেতুকে আমি আহিছোঁ কি ক'ব আৰু এওঁলোক ভিতৰীয়া গাঁৱৰটো এওঁলোক প্ৰথম দেখিছে কেমেৰা আৰু মাইক সেইকাৰণে এখেতসকলে অলপমান ৰিয়েক্ট কৰিছে যি নহয় এখেত দুজন হৈছে গাঁৱৰ ভিতৰীয়া গাঁৱৰ নিবনুৱা যুৱক এওঁলোকে লগ লাগি কেনে খালী মাটিত খেতি কৰিছে কিন্তু আজি 4-5 বছৰে খেতি কৰিলে কিন্তু একো ফলাফল নাপালে সেইকাৰণে চৰকাৰৰ মানে কি একো সাহায্য নোপোৱাৰ কাৰণে চৰকাৰৰ হকে এওঁলোকে আজি আমাৰ জৰিয়তে চৰকাৰক এটা কিবা কথা ক'ব আমি পোনপটীয়াকৈ তেওঁলোকৰ ওচৰত যাম হয় আপোনালোকে আহক আপোনাৰ নামটো জনাব চাহাবুদ্দিন আলী আছে আৰু আপোনাৰ নামটো হৰকান্ত আলী এওঁলোকৰ দুজন আপোনালোকে চাই লওক এওঁলোকে দুজনে আজি 4 বছৰে খেতি কৰিলে কিন্তু একো ফলাফল নাপালে বৰঞ্চ এওঁলোকৰ হাতৰ যোৱা বুলি কৈছে লুচু হয় মই কৈ আছোঁ লুচু হয় সেইকাৰণে এওঁলোকে আজি আমাৰ কেমেৰা চিলন চেনেলৰ জৰিয়তে চৰকাৰক এওঁলোকে এটা হাতযোৰ কৰি গুহাৰি জনাব আপোনালোকৰ অসুবিধাবিলাক এতিয়া কওক কি অসুবিধা হৈছে খেতি মই কম বাইকটো ভাঙলি মোৰ কামে শেষ আহক কেমেৰামেন আমি এতিয়া বস্তিৰে হ'লেও পলাব লাগিব কাৰণ এওঁলোকক এইবিলাক নিউজ আমি কৰিব নোৱাৰোঁ এওঁলোকে উগ্ৰমূৰ্তি ধৰিছে প্ৰথম কেমেৰা দেখিছেতো এতিয়া আমি বস্তিৰে হ'লেও পলাব লাগিব কেমেৰামেন কুলদীপৰ সৈতে মই বিষ্ণু আজিলৈ বিদায় লৈছোঁ আজি নিউজটো ইয়াতে ড্ৰপ থাকিল নকৰোঁ শুভৰাত্ৰি বাই বাই I'm